নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰেচিপি বাই মাইনালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে আজি আমি গৈ মিনিটত যাই পাওঁ ঠাইখিনি। সেইখিনি ঠাইত 1 ঘণ্টা লাগিছে যাই পাওঁতে, আৰু যাই পাওঁতে বহুতখিনি ঠাই খোজকাঢ়ি পেলাই মানে মুখ্য যিখন গেট আছে সেইখনলৈ গ'লোঁ। সেইখনেৰে সোমাই গ'লোঁ। ধুনীয়াকৈ সজাইছে, এনেদৰে সোমাই মেলি ভিতৰলৈ গ'লোঁ। বহুত দূৰ খোজকাঢ়ি পেলাই নামঘৰ, তাৰপাছত মুখ্য যিখন মঞ্চ আছে তালৈকে খোজকাঢ়ি গ'লোঁ। গোটেইখিনি চালোঁ ভালদৰে, ধুনীয়া লাগিছে। মই, বাইদেউ, হাজবেণ্ড, মিষ্টাৰ মানে মই, ভাগিন দুজন, ভিনদেউ, আমাৰ ছোৱালীজনী এনেকৈ গ'লোঁ। আজি ছোৱালীজনী কোচত ল'ব লগা হৈছে। সেয়া ইমান ধুনীয়াকৈ আদৰণি জনাইছে। দুয়োফালে দোকান আছে। এইয়া হাত মেলি দেখাই দি আছে। বেলুন মানে ভাপত দিয়া পিঠা, চাহৰ দোকান আছিলে, তাত অকণমান চাহ খাই ল'লোঁ ভাপত দিয়া পিঠা সৈতে। তাৰপাছত হনুমানজীৰ ওচৰলৈ গ'লোঁ। গেটকেইখন ভাল লাগিছে, ধুনীয়া লাগিছে, আৰু এইখন বাঁহেৰে বনাইছে, আৰু এইখন খোল বনাইছে, বাঁহেৰে বনাইছে খোল। এইফালে এইখিনি ধুনীয়াকৈ ভকতবোৰ বনাই পেলাই দি দিছে, আৰু ইয়াত এখন শৰাই বনাইছে ফুলৰে, ধুনীয়া লাগিছে। ইয়াতে আমি ফটো অকণমান উঠিছিলোঁ। বহুত দূৰ খোজকাঢ়িব লাগে, বহুত বৃহৎ মানে ঠাই, আৰু ধুনীয়া লাগিছে। পৰিৱেশটো ধুনীয়া, মানে মাজে যিবিলাক লেতেৰা হৈ আছে তেওঁলোকে ভকতসকলে মানে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, মানে ঝাৰু দি আছে, আৰু লেতেৰা হ'বলৈ দিয়া নাই। আৰু বহুত মানুহ হৈছে যদিও ঠাইখিনি ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে। ইয়াত ধুনীয়াকৈ সজাইছে, এইটো লাইটেৰে ভাল লাগিছে। ভিতৰলৈ সোমাব নোৱাৰিলোঁ। ভিতৰলৈ মানুহবোৰ গৈ আছে, ফটো উঠি আছে, কিন্তু আমি সোমাবলৈ নোৱাৰিলোঁ। ইমানেই ভিৰ আছিলে, ইমানেই মানুহ হৈছে। আমি সোমাবলৈ গৈ পেলাই সোমাব নোৱাৰিলোঁ, বহুত ভিৰ আছিলে এইখিনিত। আমি বোলো ইয়াত ৰখি থকাতকৈ বাকীখিনি চাই আহোঁ ব'লা। বাহিৰে যিবোৰ আছে সেইবোৰ চালোঁ, মেলাবোৰতো সোমালোঁ। দোকান দিছে নহয়, তাত সোমাই মেলি কিবা কিবি কিনি পেলাই ঘৰলৈ আহিছোঁ। এনেদৰে আজিলৈ আহিলোঁ, বাই। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। সকলোকে বাই দিলোঁ। ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। বাই।